ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰক্ৰিয়া হৈ চিলাপথাৰ যি সংযোগী গড়কাপ্তানি পথটো আছে, এই পথটো এক ব্যস্ত পথ আৰু এই ব্যস্ত পথটোতে আছে এখন চিকিৎসালয় আছে, দুখন তিনিখনকৈ প্ৰাথমিক বিদ্যালয় আছে, মজলীয়া বিদ্যালয় আছে, বিবেকানন্দ স্কুল আছে আৰু এই পথটোৱে সৈতে বহু হাজাৰ হাজাৰ লোক প্ৰতিদিনাখনেই চিলাপথাৰ হৈ লিকাবালি অৰুণাচল প্ৰদেশলৈ অহা যোৱা কৰে। কিন্তু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে যে এই পথৰ ৰেলৱে ক্ৰছিঙৰ তলত থকা যি অংশ আছে, এই অংশটো অতি জৰাজীৰ্ণ অৱস্থাত আছে, যাৰ কাৰণে এই ৰাস্তা পথেৰে অহা আমাৰ ছাত্ৰ ছাত্ৰীসকল, চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ লগতে জনসাধাৰণৰ অহা যোৱা কৰিবলৈ যথেষ্ট অসুবিধা হৈছে। সেইটো কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা ক'ব বিচাৰিছোঁ যে ধেমাজি জিলা আয়ুক্ত মহোদয়ক আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ যে এই সমস্যাটো আচলতে স্থায়ী সমাধান লাগে। যে যিটো পানী ওলাই যাব পৰা যিটো নলা খান্দি দিছে, এই নলাখিনি আচলতে বিজ্ঞানসন্মতভাৱে নহয়, মাজডোখৰ খাল হৈ থকাৰ বাবে যিটো দুটা নলা আছে, এই নলা দুটা পিনে পানী কোনো আজি অহকি যাবলৈ নোৱাৰে। সেইকাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে এই সমস্যাটো এক স্থায়ী সমাধান লাগে, যি সমাধানে আমাৰ জনসাধাৰণক যাতে যাতায়াত কৰাত যাতে সহায় সহযোগিতা হয় আৰু ছাত্ৰ ছাত্ৰীসকল বা চিকিৎসালয়লৈ অহা যিসকল ৰোগী আছে তেওঁলোকৰ যাতে একো কষ্ট নোহোৱাকৈ এই সমস্যাটো যাতে সোনকালে সমাধান কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা দাবী উত্থাপন কৰিছোঁ।